দিনৰ দিনটো হাজিৰা কৰি 300 টাকা পা হয় নেকি? জুৱা মামা জুৱা গৈ তুমি নতুন দিল্লীৰ নমস্কাৰ প্ৰিয় বন্ধুসকল, কি খবৰ? আশা কৰো চবৰে ভাল না কি কোৱা। পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ৰস ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে নাৰ্ভাছ ৰাভা। মানে আজি চাম নতুন মাষ্টাৰ। ঠুকুৰা মনের পুটেক কেলা লেভেল সাউটার। I got broads in Atlanta, just to lean in the family. Credit cards in the scammers, hitting the licks in the bank. Legacies. তো গাইস আপোনালোকে কমেন্টত জনাব এইগিলা মাষ্টাৰ ছাত্ৰকে শিকাব না আৰু ছাত্ৰৰ পৰা শিকি ল'ব। আপোনালোকে ভালকে চাই কিনা কমেন্ট কৰকচোন। দিনৰ দিনটো হাজিৰা কৰি 300 টকা পাও। 100 টাকার মিঠাতেল, 100 টাকার মিঠাতেল। সেই কাৰণে আমি ভাগিন সকলে তোমাক কওঁ মামা, জুৱা মামা জুৱা গৈ তুমি নতুন দিল্লীৰ কেনাই কেনাই। कौन है ये लोग? कहां से आते हैं? আমাৰ হেমন্ত মামা কাৰণে এনেকা ভালকে গান গাইছে, তথাপিও বহুত বহুত ধন্যবাদ দাদা। আৰু আপোনালোকেও এনেকা মানুহক সাপোর্ট কৰি যাব লাগিব না ঠগালো। গাইস ভিডিওটো এইখিনিলৈকে আপোনালোকে চাই কেনে পালে, যদি ভাল লাগিছে তেনেহলে লাইক শেয়ার কমেন্ট কৰি দিবা, সাবস্ক্রাইব কৰি ঘণ্টা বজাত টিপি দিবলৈ পাহৰি নাযাবি। আৰু কেৱল গাইস ভিডিওটো মনোৰঞ্জনৰ কাৰণে বনাইছো, কোনো যদি গাত পাতি নলয়। আৰু কোনোবা যদি গাত পাতি লয় তেনেহলে মোৰ ক'বলগীয়া একোই নাই। হয় নেকি? আৰু গাইস এনেকা ধামাকা ভিডিঅ' আহি আছে, আপোনালোকে অপেক্ষা কৰি থাকক। তো গাইস তেনেহলে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলো। বাই।